हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰিছো সবে ভালে আছে আৰু আজি আমাৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালো এটা গম পাইছে নহয় আপোনালোকে মই কোড আহিছো আমি যেহেতু এটা সোসাইটি গাখীৰৰ যেহেতু সোসাইটি আমাৰ নিজৰ নিজৰ ঘৰত আছে বাৰু তো হেতু কাৰণে আমাক ইনভাইট কৰা হৈছিল সো হেতু কাৰণে আমি এতিয়া আহিছিলো এইফালে প্ৰগ্ৰাম চলি আছে আমি প্ৰথম আৰম্ভণিৰ পৰা ঘৰৰ পৰা ওলাৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলো বাৰু তথাপিও এইখিনি যিমানখিনি পাইছো কৰিছো অলপ অহা অসুবিধা হ'ল যেহেতু গাড়ীত বমি চমি হয় ন হেতু কাৰণে এতিয়া আমি আহি পালোহি ভিতৰ সোমালো তাৰছত এতিয়া ইয়াত ইমানটা মানুহ আহিছে যথেষ্ট মানুহ বহুত অভাৰ মানুহ হৈ গৈছে তাৰমানে কিছুমান গৈ তাতে বহিছে হেৰি কৰিছে বাহিৰত ঘূৰি ফুৰিছে আৰু প্ৰত্যেকখন চকীতে তাৰমানে এখন স্লিপ দিয়া হৈ আছে মানে এখন নটিচ টাইপৰ হয় আৰু দিয়া হৈছে তো তাকে মই অকমান হিন্দীত লিখা আছে পঢ়ি আছিলো হিন্দী অলপমান পঢ়িবৰ কাৰণে পাজুল হয় বাৰু তথাপিও পঢ়িছিলো আৰু এইফালে আছে ধুনীয়াকৈ আমাৰ বিহু নাচি আছে তো এনেদৰে আমাৰ ধুনীয়াকৈ প্ৰগ্ৰামখিনি চলি আছে লাহেকৈ আৰু গুৱাহাটীলৈ বহুত দিন অহা নাছিলোঁ বিয়া হোৱাৰ পৰা প্ৰায় আহিছোঁ যদিও তেনেকৈ মানে খুৰা-খুৰী কামত অহা নাই বাছ আহিছোঁ যেতিয়া গৈছোঁ বেমাৰ দেখুৱাইছোঁ প্ৰায় বেমাৰ দেখুৱাৰ কামতে অহা হৈছে চ' আমাৰ গুৱাহাটী ছয়গাঁৱৰ পৰা বাইদেউজনী গাঁৱত বিয়া হৈছিলে তো তাইও আহিছে আমাৰ লগত চ' তাই অহাৰ কাৰণে মানে তাই মনটো বেয়া লাগিছে তাই নিজৰ জন্মস্থানটো গুৱাহাটী তো তাই অলপমান দুখ কৰিছে বাৰু ইমান টাউন ইমান এটা চিটি এৰিয়াৰ ছোৱালী হৈ তাই তাৰমানে গাঁৱত বিয়া হৈছে তো কেনেকুৱা অনুভৱটো হ'ব চবৰে এটা নিজস্ব অনুভৱ থাকে দিচোন বাৰু তো অলপ তাইও দুখ প্ৰকাশ কৰিলে তেনেকৈ আৰু ময়ো ধুনীয়াকৈ প্ৰগ্ৰামখিনি লাহে ধীৰে চাই গৈ আছোঁ বাহিৰত বহি বৰিং লগাৰ কাৰণে আমি ভিতৰলৈ আহিলোঁ ভিতৰত যিহেতু মানে বিভিন্ন দেশৰ মানে বিভিন্ন দেশ আৰু এনেকৈ ৰাজস্থান গুজৰাট উৰিষ্যা এনেকৈ সব জাগাৰ মানুহ আহিছে তো তাতে ইয়াত মানে ভিতৰত সবে নিজৰ ঠাইৰ মানে পুৰবীৰ যিহেতু পুৰবীৰ এটা চেণ্টাৰ আছে তো তাত কোনে কি কৰিব পাৰিছে ইয়াত দেখুওৱা গৈছে আৰু এয়া পুৰবী দহি বনাইছে এইটো হৈছে ক'ৰ আছিলে জানো কদম নাজানো ক'ৰ আৰু তাৰপিছত ভালকৈ পঢ়িব নাচালোঁ বাৰু মই তাৰপিছত এনেদৰে আহিছে আমাক ইয়াতে বহুতকে কিতাপ কিবা দিয়া গৈছে তো মই কেলেণ্ডাৰ ল'লোঁ কিতাপ বহু কেইখনমান ল'লোঁ পঢ়িবৰ কাৰণে পঢ়ি চাম আৰু পিছলৈকে সময় এটা উলিয়াই তো ইয়াতো কিবা দিয়া হৈছিলে তো মই ইমান এটা কেমেৰা কৰিব পৰা নাই যিখিনি পাৰিছোঁ তাৰ পৰাই মানে অলপ কৰিছোঁ আৰু লাহেকৈ আৰু নিজৰ যিখিনি সুবিধা হৈছেগৈ তো এনেদৰে আমি ধুনীয়াকৈ ইয়াত কি দিছে সেইখিনি অলপ পঢ়ি চাম বুলি ভাবিছিলোঁ তো পঢ়াৰ সময় সুবিধা নহ'লেগৈ তো ইয়াৰ পৰা মই কেইখনমান আৰু কিতাপ ল'লোঁ কিতাপখিনি দেখুৱাব পৰা নাছিলোঁ বাৰু এইকেইখনে হয় ইমান ভালকৈ কেমেৰা ধৰা মানুহ নাই চ' মই নিজে ধৰিব লগা হৈছে নিজে ভিডিঅ' কৰিব লগা হৈছে ইফালে আহিছোঁ ইয়াত ধুনীয়াকৈ সজাই কৰি থৈ দিছে এইটো ক'ৰ আছিলে নাজানো ভালকৈ বহি নাচালেও বাৰু ভালকৈ ভিডিঅ'খিনিও কৰা নহ'লগৈ ইমান মানুহ ভিৰ মানে গছকিবৰ কাৰণে জেগা নাই আৰু ইয়াত হৈছে অসমীয়া সাজপাৰ বিক্ৰী কৰি থকা হৈছে যিহেতু মেখেলা চাদৰ এনেদৰে আৰু ইফালে মানুহ অভাৰ ভিৰ যিহেতু আৰ্মি পুলিচ সকলোবোৰ আছে এইখন এখন কাপোৰৰ দোকান ইয়াতো ধুনীয়াকৈ হেৰি কৰা গৈছে এতিয়া আমি এইফালে আহিলোঁ ভিতৰত যিহেতু ইমান ধুনীয়াকৈ গৰু এজনী সজাই থৈছে গৰুৰে আজি মানে প্ৰতিষ্ঠা দিৱসটো সেইটো কাৰণে সব জেগাত গৰুৱে দিছে আৰু য'তে মানে যোন চাইডে যায় সেইটো চাইডে কেৱল গৰু আৰু এই হৈছে আমাৰ ৰৌমাৰীৰ পৰা অহা বাইদেউকেইজনী চবেই গোটেইকেইটা আমি একেলগে ঘূৰি আছোঁ বাৰু চব পিনে যোন পিনে যাওঁ গোটেইকেইজনী একেলগে যাওঁ আৰু তেনেকৈ তো এতিয়া আমি অকণমান আকৌ আগলৈকে যাওঁ আগত কি হৈ আছে মানুহটো ইমানেই জাম হৈছে ইমানেই ভিৰ হৈছে মানে যি বিচাৰে তাকে
পোৱা গৈছে আৰু খোৱা বস্তু বিশেষ বহুত বেছি ওলাইছে। তো এনেদৰে এইখিনি হৈছে সীতা জখলা। আমাৰ সীতা জখলাৰ পৰাও গৈছে, তাতো মানে বহুত ধৰণৰ বস্তু বনোৱা গৈছে। বেছিকৈ গোলা পনীৰ এইবোৰ ওলাইছে আৰু গোলা পনীৰ এয়া। ইয়াত গৰুৰ মানে কেনেকৈ বেমাৰ আজাৰ হ'লে মুখত হ'লে কেনেকৈ কি কৰিব লাগে সেইটো দেখুওৱা গৈছে। এইটো হৈছে গৰুৰে আৰু ইয়াত হৈছে মাকৈ কেনেকৈ মানে খেতি কৰাৰ পিছত কেনেকৈ কাটে সেইখিনি দেখুওৱা গৈছে। আৰু ইয়াত হৈছে আমুল, যিহেতু গাখীৰৰ কি কয় আমুল গাখীৰৰ পৰা তেল বনোৱা গৈছে, মিঠাতেল। কেনেকুৱা লাগে খাই মই নাজানো, কিন্তু খুবেই মানে দেখাত ভাল দেখিছোঁ আৰু ইয়াতো ওলাইছে মিচিং মেখেলা চাদৰ এনেকৈ নানা ধৰণৰ কাপোৰ আৰু। তো অলপ এনেই দৰ দাম কৰিলোঁ আৰু চল এখন দাম কৰিছিলোঁ 1000 টকা বুলি কোৱাৰ কাৰণে আমি মানে এৰি থৈ গুচি গ'লোঁ আৰু নিকিনিলোঁ। তো এনেদৰে আমি লাহে লাহে চাই মেলি গৈ আছোঁ। ওপৰত মই চাই থকাটো এটা বেগ আছিলে, চ' 350 টকা লাগে বুলি কোৱাৰ কাৰণে বেগটো নল'লোঁ আৰু। তাৰপিছত এইখন চল 1000 টকা লাগে বোলে। এইখন চল আমি 150 টকাত কিনো, ইয়াত বোলে 1000 টকা লাগে, আৰু সেইকাৰণে আমি থৈ গুনি গুচি আহিলোঁ। তো এতিয়া আমি আহি পাৰোঁ ভিতৰলৈকে। তো ভিতৰত আমি ধুনীয়াকৈ অলপ বহি লওঁ, মিটিং শুনি লওঁ। তাৰপিছত ক'ত কি কৰা যায় পিছত দেখা যাব আৰু। ভিতৰত বহি বৰিং লগাৰ কাৰণে আমি ওচৰতে ধুনীয়াকৈ জাৰ্চি মানে গিৰ গৰু এজনী সজাই থৈ দিছে। তো তাকে তেতিয়াৰ পৰা ভাবি আছিলোঁ চাম বুলিকৈ, আৰু আমি চাবৰ কাৰণে লাহেকৈ ওলাই আহিছিলোঁ। তাতে আমাক ছাৰজনে লগ পালে, আৰু ছাৰজনে কৈছে যে তোমালোকে মিটিং কিয় শুনিবলৈ যোৱা নাই। আমি মিটিং শুনিয়ে আহিছোঁ বাৰু। পিছত মিটিংখিনি শুনিব লাগিছিলে, কিন্তু আমি গৰুজনী চাবৰ কাৰণে বৰ হেঁপাহ কৰিছিলোঁ, যিহেতু এনেকুৱা গৰু আমাৰ ঘৰতো আছেতো। তো আমাৰ ঘৰজনীৰ নিচিনা হয় নে নহয়, তো সেইটো কাৰণে চাবৰ কাৰণে ওলাই আহিলোঁ। যিহেতু গৰুজনী সঁচাকৈ বহুতেই ধুনীয়া, আৰু লগতে পোৱালিটো ইমান ধুনীয়াকৈ শুই আছে। তাইক ইমান ধুনীয়া মালা চালা পিন্ধাই সজাই পৰাই ধুনীয়াকৈ ৰাখিছে। আৰু দেখিছেনে ভিতৰত কিমান মানুহ ভিৰ হৈ আছে। তো এনেদৰে আমি ধুনীয়াকৈ চালোঁ আৰু